প্ৰেয়সীলৈ মনত পেলাই সদায় কান্দিছিল স্বামীয়ে বিবাহৰ পিছতো তেওঁ পাহৰিব পৰা নাছিল পূৰ্বৰ প্ৰেম নিশা বিচনাত প্ৰেমিকাৰ কথা কৈ কান্দিছিল যুৱকজনে সঁচা প্ৰেমৰ এই বেদনা উপলব্ধি কৰিছিল তেওঁৰ পত্নীয়েও ফুলশয্যা নিশাটো কান্দি থকা স্বামীক কিন্তু সান্তনা দিছিল পত্নীয়ে পূৰ্বৰ প্ৰেমিকাক স্বামীয়ে শুৱৰি থকাৰ বাবে অকণো খং উঠা নাছিল তেওঁৰ কিন্তু স্বামীক ছাৰপ্ৰাইজ দিবলৈ মনে মনে ভাবি আছিল পত্নীয়ে সেয়ে প্ৰথম বিবাহ বাৰ্ষিকীৰ পাৰ্টিলৈ তেওঁ নিমন্ত্ৰণ কৰিলে স্বামীৰ পূৰ্বৰ প্ৰেমিকাক কেক কটাৰ পূৰ্বে তেওঁলোকৰ ঘৰত উপস্থিত হল পূৰ্বৰ প্ৰেমিকা আনন্দতে পত্নীৰ সন্মুখতে পূৰ্বৰ প্ৰেমিকাক সাৱটি ধৰিলে স্বামীয়ে পত্নীয়েও হাততালি বজাই তেওঁলোকক শুভেচ্ছা জনালে অৱশ্যে বিবাহ বাৰ্ষিকীৰ অনুষ্ঠান শেষ হোৱাৰ পিছতেই প্ৰেমিকা উভতি গল পূৰ্বৰ প্ৰেয়সীক বিদায় দিলে যুৱকজনে তেওঁ নতুন উদ্যমেৰে সংসাৰী হবলৈ সিদ্ধান্ত ললে পত্নীক ধন্যবাদ জনাই তেওঁ যাচিলে মৰম এতিয়াৰ পৰা পুৰণি প্ৰেমিকাক পাহৰি পেলাব বুলিও তেওঁ দিলে প্ৰতিশ্ৰুতি উত্তৰ প্ৰদেশৰ এই ঘটনাই কিন্তু সকলোকে আচৰিত কৰিছে সুখৰ বাবে স্বামীক দান দিবলৈ ওলোৱা পত্নী হৈ পৰিছে ভাইৰেল নিউজ ডেস্ক নিউ আছাম নিউজ